हेलो द खाप्लांकाइर कमेडी शोলৈ আপোনালোকক স্বাগতম। আপোনালোকৰ আগত মই হোষ্ট আৰু আপোনালোকৰ দোস্ত সুন্দৰী। বন্ধুসকল, আপোনালোকে নিজেও হাঁহক আৰু আনকো হওক। হাঁহি এনেকুৱা এটা অনুভৱ যে সকলো চিন্তা দূৰ কৰি দিয়ে, যাৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকে আৰু আপোনাৰ মগজু ভালে থাকে। আপুনি সুস্থ মগজুৰে সুস্থ চিন্তা কৰি আপুনি আপোনাৰ জীৱনটো উন্নতিৰ ফালে আগুৱাই নিব পাৰে। আপোনালোকে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰিছে। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি দিয়ক। আপোনালোকক হহুৱাবলৈ লৈ আহিছোঁ খাপলাংকাই কমেডি শ্ব'। হেল্ল' বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। এইটো আৰু কোন আছে ৰে? মইতো ইয়াক চিনিব পৰা নাই ৰ। এই আপুনি কোন আছে? সিহঁতে কি কৰিছে? আৰে মোক চিনি পোৱা নাই? আপুনি? মইতো ভবাই নাছিল আপুনি ইমান সোনকালে আহিব। পিছে কোন আপুনি? আপুনি মোক সঁচাকৈয়ে চিনি পোৱা নাই? মই দোকানৰ পৰা চিনি লৈছে। মই আপোনাৰ পৰা কিয় চিনি ল'ব? পিছে আপুনি কোন আছে? ধেত্তেৰি, মোৰ গ্লেমাৰটো একেবাৰে পুৰা পামচাৰ কৰি দিলে আৰু। হয় নেকি? ক'ত পামচাৰ হৈছে? মই জনাই নাছিলোঁ। এই মানুহ যে আৰু ফাৰ্মত চলে। আপুনি আৰু ফাৰ্মৰ দ্বাৰাই চলে নেকি? আপোনাৰ ক'ত পামচাৰ হ'ল? ধেত্তেৰি, কি মানুহে আপুনি? কথাবিলাক কিবা বুজি নাপায় নেকি? কি কথা কৈছে? মই কথাবিলাক কিবা বুজি নাপাব? মোৰ জন্ম অসমত হৈছে, মই অসমীয়া কথা বুজি নাপাব আৰু? কি কথা কৈছেহে আপুনি? কথাটো কিবা খুলি ক'ব লাগে। তাৰমানে আপুনি ভিক্ষা কৰিব আহিছে, পইচা লাগে? মই ভিক্ষা কৰিব আহিম কিয়? মই আহিছোঁ। মই পুৰা বুজি পাইছোঁ আৰু আপুনি লাজ কৰিব নালাগে। আপোনাৰ এই ফটা চিঙা কাপোৰ দেখিয়ে মই পুৰা বুজি পাইছে। আপুনি লাজ কৰিব নালাগে। কিমান টকা লাগিব কওক? ধেত্তেৰি, ভিক্ষা কৰিব তোৰ বাপ। মোৰ এইটো ফটা চিঙা কাপোৰ নেকি? আৰু আপুনি মোৰ গাত কিয় হাত দিছে? নাৰী দেখিলে জিভাটো লপলপাই থাকে ন? মই সুন্দৰী হয়, মই সুন্দৰী। ধেত্তেৰি, আপুনি সুন্দৰী হয়? আপুনি ক'ত সুন্দৰী? কেৱল আধা আধা কাপোৰ পিন্ধিলে সুন্দৰী হ'ব নোৱাৰে। সুন্দৰী হ'বলৈ মনটো সুন্দৰ হ'ব লাগিব। আপুনি এনেকুৱা উধং মুধং হৈ কিয় আহিছে? ধেত্তেৰি, মই সুন্দৰী। এই যে আপোনাৰ শুকুৰদাৰ লগত যে মই আহিছিলোঁ, সেই সুন্দৰী। মই আপোনাৰ এই চেনেলটো হোষ্ট কৰি আছিলোঁ। আগতে ক'ব লাগে না? মই আৰু কিবা উল্টা ফাল্টা কথা কৈ দিছে আৰু। আপুনি পুৰা খাৰাপ পাইছে ন? ভাবতো। পিছে আপুনি এই চেনেলটো হোষ্ট কৰিব? কৰিমতো। হোষ্ট কৰিবলৈ প্ৰতিভা লাগে। আপোনাৰ প্ৰতিভা আছে? মোৰ প্ৰতিভা চাব। প্ৰতিভা মোৰ বহুত আছে। প্ৰতিভা সিং আমাৰ ঘৰৰ ওচৰতে। কিমান প্ৰতিভা লাগে? চাইছে না ৰাইজৰ ছাগল? ৰাইজসকল, সি বোলে আৰু ঘৰৰ ওচৰৰ পৰা প্ৰতিভা সিং পাটেলক লৈ আহি সি বোলে আৰু এই চেনেলটো কি কৰিব? হোষ্ট কৰিব। আপুনি হোষ্ট কৰিব ন? তেনেহ'লে মোক অলপ কৰি দেখুৱাওকচোন। মঞ্চত কেনেকুৱাকৈ কৰিব? মই জানো নহয় কেনেকুৱাকৈ হোষ্ট কৰিব লাগে। আমাৰ ৰিয়েলিটি শ্ব'বিলাকত কেনেকৈ হোষ্ট কৰে মই দেখিছোঁ নহয়। সিহঁতে খালি এটা চেয়াৰত বহি থাকিব আৰু পিছত কমেণ্ট কৰিব। মই জানো নহয়
ৰিয়েলিটি শ্ব'বিলাকত কেনেকুৱাকৈ হোষ্ট কৰিব লাগে। আমাৰ মিথুন তাকেই ধৰক, মিথুন দা চেয়াৰত বহি আছে, কম্পিউটাৰে সিহঁতৰ প্ৰতিভা দেখুৱাইছে। তাৰপিছত ক'ব, ৱাহ কিয়া বাত হে কিয়া বাত হে। কথাটো কি আজিলৈকে কোনেও নাজানে। আমাৰ আশা দিদিকেই চাওক, তেখেতে বহি আছে, গায়কে গান গাই আছে। তাৰপিছত কি কৰিব, তেওঁ এনেকুৱা ভংগীমাত ক'ব, তেখেতৰ গানটো ভাল হৈছে না বেয়া হৈছে কোনেও বুজি নাপায়। তেওঁ ক'ব, এ কিয়া গায়া, এ কিয়া থা, आपने क्या किया, लेकिन जो भी किया बहुत अच्छा किया। মাধুৰীজিকে ধৰক, ডেন্সাৰে ডেন্স কৰি যোৱাৰ পিছত তেওঁৰ কঁকালত ঢৌ উঠিব, আৰম্ভ কৰি দিব, इतना सुंदर डांस किया आपने, इतना सुंदर डांस किया, इतना सुंदर डांस किया, मैं तो आपका डांस का कायल हो गया। और थोड़ा अच्छा कर सकते थे, कुछ कुछ गलती हो गया। এনেকুৱা কৈ কৈ তাই কেতিয়া মঞ্চত উঠি যায় কোনেও ক'ব নোৱাৰে। গোটেই মঞ্চ নাচি থাকে আৰু তাইৰ শাৰীৰ আঁচলেৰে গোটেই ৰাস্তাটো ঝাৰু মাৰা হৈ যায়। পিছত আৰু তাতে ঝাৰুই মাৰিব নালাগে। কথাই ভালদৰে ক'ব নোৱাৰে, কথা লাগি লাগি ধৰে, সি বোলে আৰু হোষ্ট কৰিব ৰ। সি পুৰা পাগলা আছে ৰ। তেত্ৰি ঘৰতে ঘৰতে হিলক হৈ যায়, প্ৰেক্টিচ কৰোঁতে কৰোঁতে আহি যাব। আপুনি খেলত হাৰিব বুলি যদি খেলত নানামে আপুনি জয়ী হ'ব কেনেকৈ, হয়নে ৰাইজ? ৱাহ ৱাহ, চমৎকাৰ কথা কৈছে আৰু। আপুনি ইমান ধুনীয়া কথা জানে। আপুনি হাৰিব বুলি খেলত নানামিলে আপুনি জয়ী হ'ব কেনেকৈ? আমাৰ কিছুমান ল'ৰা ছোৱালী আছে, কিছুমান ছাবজেক্টত বৰ দুৰ্বল, সিহঁতে সেই ছাবজেক্টটোলৈ ভয় খায়। যদি সিহঁতে সেই ভয় খাই থাকে তেনেহ'লে ভাল নম্বৰ পাব না। সিহঁতে সেইটো ফুৰিব লাগিব, তেতিয়াহে ভাল নম্বৰ পাব। পিছে এই ৰিয়েলিটি শ্ব'বিলাকত হোষ্ট কৰাটো বেলেগ কথা। এনেকুৱাকৈ হোষ্ট কৰিলে আপোনাৰ টমাটো কণী সেইবিলাকৰ আৰু বৰষুণ নামিব, মানুহে নাক মুখ ভাঙি দিব আৰু। আৰে মোৰ ক্ষমতা আপুনি দেখাই নাই, আৰু আছে, চাব নেকি? আমাৰ জনি লিভাৰ চাহাবকে লওক, কমেডি শ্ব'বিলাকত তেখেতে বহি থাকিব, কমেডিয়ানে কমেডি কৰি যোৱাৰ পিছত তেওঁ কৈ উঠিব, কিন্তু মজাটো কি আজিলৈকে কোনেও নাজানে। আৰে ফচি যোৱা বিলাহী, ইয়াক হোষ্ট কৰা নকয়, ইয়াক বিচাৰক বুলিহে কয়। ফচি যোৱা খুনিৰ নিচিনা গোন্ধ ওলাই দিছে আৰু। হৈছে বুজি পাইছোঁ, তাৰমানে মোক আপুনি হোষ্ট কৰিব নিদিয়ে। মই হোষ্ট নকৰোঁ, আপুনি আহোঁতে দেৰি হৈছিল কাৰণে মই কাৰ্যসূচীটো চলাই দিছিলোঁ। আচ্ছা, আপোনাৰ আহোঁতে দেৰি হ'ল কিয়? থিতৰি নক'ব আৰু। মই ৰাস্তা দি আহি থাকোঁতে মোক একজনে পিছফালৰ পৰা মাতিছে, খাপলাংখাই। মই নুশুনিলোঁ। তাৰপিছত মই আহি আছোঁ, সি ধৰি আহি মোৰ সন্মুখত থিয় দিছে। তেতিয়া দেখোঁ তেওঁ এগৰাকী সাধু আছে। তেওঁ ক'লে, আপুনি খাপলাংখাই হয় নেকি? মই ক'লোঁ, নহয় মই খাপলাংখাই নহয়। তেওঁ ক'লে, নহয় আপুনি খাপলাংখাই হয়। মই ক'লোঁ, হয় মই খাপলাংখাই হয়। মোৰ কথাটো শুনি তেওঁ আকৌ কৈ উঠিল, দেখাততো তেনেকুৱা নালাগে। এইখিনিৰ কাৰণে আপোনাৰ দেৰি হ'ব লাগে? থিতৰি মই জনাই নাছিলোঁ। আপুনি মোক সিমান মিছ কৰি আছিল। মই আপোনাক মিছ কৰা নাই, দেৰি কিয় হ'ল সেইটোহে জানিব খুজিছোঁ। ৰাস্তাত ভিখাৰী পালোঁ, ভিখাৰী ক'লে মোক কিবা দি যোৱা, মই দি দিলোঁ আশীৰ্বাদ। তাৰপিছত আকৌ ক'লে, এই বাতিটোত কিবা এটা দি যোৱা, মই দি দিলোঁ মোৰ ভিজিটিং কাৰ্ড। বলক আমি এতিয়া যাওঁ, এতিয়া 10 মিনিট হৈ গৈছে, ৰাইজে বেয়া পাব।